নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ লগত পুঠি মাছৰ এটা ৰেচিপি শ্বেয়াৰ কৰিবলৈ লৈছোঁ। এই ৰেচিপিটো বনাবলৈ হ'লে আমাক লাগিব পুঠি মাছ, অলপমান গোটা জিৰা, এটা বিলাহী, এটা পিঁয়াজ, এটা শুকান জলকীয়া, অকণমান আদা আৰু এটা নহৰু। হালধি সৰু চামুচেৰে 1 চামুচ আৰু নিমখ সোৱাদ অনুসৰি। এতিয়া এখন কেৰাহীত অলপ তেল গৰম কৰি মাছখিনি ভাজি ল'ম। তেল গৰম হ'ল, এতিয়া আমি মাছকেইটা ফ্ৰাই কৰি ল'ম। আমাৰ মাছ ভজা ইতিমধ্যে হৈ গৈছে। এতিয়া আমি এই মাছ ভজা তেলখিনিতে অকণমান, মই এইটো কথা আগতে কোৱা নহ'লে বাৰু, অকণমান পাঁচফোৰণ দি ল'ম, নামমাত্ৰ। তাৰপিছতে শুকান জলকীয়া এটা লৈছিলোঁ যে এইটো দি দিম, আৰু তাৰপিছত এইটো নৰসিংহ পাত কেইটামান দিছোঁ। এইটো অপশ্যনেল, আপোনালোকে দিলেও হ'ব বা নিদিলেও হ'ব। এতিয়া ইয়াতে আমি পিঁয়াজখিনি দি দিম। পিঁয়াজটো যে লৈছোঁ সেইটো কাটি ল'লোঁ, সেইটো এতিয়া ইয়াতে দি দিম। আমি এইখিনি ভালদৰে ভাজি ল'ব লাগিব। পিঁয়াজটো অকণমান ৰঙচুৱা পৰাকৈ ভাজিম। পিঁয়াজখিনি ৰঙচুৱা হ'লেই এতিয়া আমি ইয়াতে আদা নহৰু পেষ্টটো দি দিম। দি ভালদৰে লৰাই ল'ব লাগিব। এই আদা নহৰু পিঁয়াজ ভজা হৈছে। এতিয়া আমি তাতে এই বিলাহীটো এখন ৰুকনিৰে ৰুকি ল'লোঁ। এতিয়া এইখিনি বিলাহীটো ইয়াত দি দিম। আপোনালোকে কাটি ল'লেও হ'ব। এইখিনি ভালদৰে লৰাই ইয়াতে এতিয়া নিমখ হালধি সোৱাদ অনুসৰি আমি দিম। নিমখটো সোৱাদ অনুসৰি আৰু সৰু চামুচেৰে 1 চামুচ হালধি দিম। এতিয়া গোটেইখিনি ভালদৰে লৰাই ল'ব লাগিব। এই বিলাহীটো যে লৈছিলোঁ, এই প্লেটখনত অকণমান পানী দি আমি ভালদৰে বিলাহীখিনি এতিয়া ভালদৰে ভাজি ল'ম। তেতিয়া আমি ইয়াতে এই এটা কেঁচা জলকীয়া কুটি লৈ দি দিম। এইখিনি গোটেইখিনি ভালদৰে মিলাই অকণমান সিজিব দিম। এতিয়া এইখিনি বিলাহী আৰু পিঁয়াজ, আদা নহৰুৰ মিশ্ৰণটো সেইখিনি আৰু প্ৰায়। এতিয়া আমি ইয়াতে জিৰাখিনি যে লৈছিলোঁ সেইখিনি মই বটি ল'লোঁ এখন পটাত। তেতিয়া এই জিৰা গুড়িখিনি আমি ইয়াত দি দিম।
লগতে অকণমান আধা চামুচমান জলকীয়া গুড়িও ইয়াতে দি দিম। এতিয়া এইখিনি আমি ভালদৰে মিলাই 2 মিনিটমানৰ কাৰণে ঢাকি সিজিবলৈ দিম। এয়া উতল আহিছে। এতিয়া আমি ইয়াতে মাছখিনি দি লৰাই আকৌ 2 মিনিটমানৰ কাৰণে ঢাকি দিম। এতিয়া আমি পুনৰ 2 মিনিটমানৰ কাৰণে ঢাকি জুইটো মিডিয়াম ফ্লেমত দিম। ৱাও, বৰ ধুনীয়া গোন্ধ আহিছে। দেখিছে, এয়া পুঠি মাছৰ চৰচৰি হৈ গ'ল। আপোনালোকে মোৰ এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন আৰু কেনে লাগিল মোৰ কমেণ্ট বক্সত জনাব। আৰু যদি ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল।